আজি লক্ষী পূজা পথাৰত চাকি দিব বলে মা আগে আগে আৰু আমি পাছে পাছে আৰু ইয়াক আনিলো মোৰ লগৰী এটা নাম ৰাখিছো চেম। মায়ে চাকি গছ জ্বলাই দিলে আৰু চাকি গছ দেখিছিল অমিতা সেইকাৰণে লগোৱা হৈছে যে ৰাতিপুৱা চৰাই লৈ গুচি যায়, বাকী চাকি পোৱাই নাযায়। আৰু এইটো কি ধুনীয়া এটা পৰিৱেশ, এইটো মোৰ বুকুতে সোমাই থাকে এনি টাইম। আৰু ঘৰতো আহি চাকি জ্বলালোহি, কিন্তু কলগছ কাটি দিব কৈছিলে মায়ে, কিন্তু মই কাটি নিদিয়াৰ ফলত গ্লাছ এটাকে দি দিছে। এইবোৰ টেকনিক আপোনালোকে শিকি নল'ব আকৌ। আৰু বহুতো খালো, খাই বৈ ওলাই আহিলো। গাঁৱৰ মাজলৈ ওলাই আহিও ভাল লাগিছে, কেউপিনে চাকিয়ে চাকি। আৰু ইয়াত খেল হৈছে, আৰু তাততো 3খনকে খেল হৈছে, হাঁহো খেল আছে। ব'লক প্ৰথমে ইয়াতে টিকেটটো লৈ লওঁ। বেছি নাই লোৱা, ইয়াত লৈছো 10টা 5 টকীয়া 50 টকা। আৰু লৈছো আপোনালোকৰ নামত ইউটিউব ফেমিলি, মানে আপোনালোকৰ সকলোৰে নামত। আৰু চেম গম পাইছে আহি ইয়াত পালোহি। হাঁহো খেলাইছে ইয়াত 4টা। মোৰ বাৰু হাঁহ পোৱা কপাল নাই, ইয়াতো ললো ইয়াৰ ইউটিউব ফেমিলি, ইয়াতো ললো ইউটিউব ফেমিলি। আৰু এইখনতো মানে আপোনালোকে চবতে আপোনালোকে। হাঁহ খেলখন ষ্টাৰ্ট হলে ইয়াত টিকেট কাটিছে। হাঁহ খেল হৈ গ'ল, কিন্তু হাঁহ নাপালো। বাকী আৰু এই 2খন খেল হৈ আছে। বস্তু পালো এইকেইটা, মুঠতে হাঁহ খেলাখনহে নাপালো, বাকী এইকেইটা পালো। এখন খেল নহ'ল, কাইলৈ হ'ব।